নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ অৰ্জুন টেক চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম গুৱাহাটী হাইকোৰ্টত বিভিন্ন ধৰণৰ পদ মুকলি আছে। ইয়াৰ বাবে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, এজ লিমিট কিমান লাগিব আৰু এপ্লিকেশ্যন মানি কিমান লাগিব আৰু আপুনি কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, সেই বিষয়ে আজি আলোচনা কৰিম। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব পাৰে আৰু যদিহে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ৰঙা ছাবস্ক্ৰাইব জেগাত প্ৰেছ কৰি আৰু ওচৰতে থকা বেল আইকনটোৰ টিপি দিব, যিকোনো ধৰণৰ গভৰ্ণমেণ্ট চাকৰিৰ নটিফিকেশ্যন পাবলৈ। তো বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এটি গ'ল অফিচিয়েল নটিফিকেশ্যন। ইয়াতে আপোনাৰ এপ্লাই কৰা ডেট হ'ল আপোনাৰ এপ্লিকেশ্যন এপ্লাই কৰা ডেট হৈছে আপোনাৰ 16 নৱেম্বৰ 2018 আৰু লাষ্ট ডেটটো হৈছে আপোনাৰ 27 নৱেম্বৰ 2018। নিশ্চয় বুজিব পাৰিছে, টাইম আছে। যদি আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন মেচ কৰে তেনেহ'লে নিশ্চয় এপ্লাই কৰিব পাৰিব। এতিয়া আপোনাৰ প্ৰতিখন জিলাতে আছে, কৈ দি আছোঁ। বৰপেটাত আছে 11টা, বঙাইগাঁৱত আছে আপোনাৰ 3টা, কাছাৰত আছে আপোনাৰ 12টা, চিৰাঙত আছে 5টা, দৰঙত আছে 4টা, ধেমাজিত আছে 4টা, ধুবুৰীত আছে আপোনাৰ 16টা, তাৰপিছত আপোনাৰ ডিব্ৰুগড়ত আছে 3টা, ডিমা হাছাওত আছে 1টা, গোলাঘাটত আছে আপোনাৰ 11টা, তাৰপিছত আপোনাৰ হাইলাকান্দিত আছে 2টা, যোৰহাটত 9টা, কামৰূপ মেট্ৰত আছে আপোনাৰ 7টা, কামৰূপ আমিনগাঁও মানে ৰুৰেল 2টা, কৰিমগঞ্জত 3টা, লখিমপুৰত 4টা, মৰিয়নীত 4টা, নগাঁও 12টা, নলবাৰীত 6টা, শিৱসাগৰত 19টা, শোণিতপুৰত আছে আপোনাৰ 8টা, তিনিচুকীয়াত 3টা আৰু ওদালগুৰিত 2টা। টোটেল আপোনাৰ 158 পোষ্ট। তো আপুনি ইয়াতে চাই ল'ব। ইউ আৰ মানে জেনেৰেল, চাগে নিশ্চয় গম পায়। ইউ আৰ জেনেৰেল, এছ চি মানে এছ চি, তো এইবিলাক নিশ্চয় গম পায়। তো চাই ল'ব। কৈ দিছোঁ আপোনাক, পোষ্টবিলাক হৈছে আপোনাৰ LDA কপি চাইট, টাইপ চাইট, আৰু এইটো হৈছে আপোনাৰ ডাইৰেক্টৰ, এক মিনিট মই কৈ দিছোঁ, ডাইৰেক্টৰ জুডিচিয়াৰী অফ আছাম। তো এইবিলাক আপোনাৰ পোষ্ট। তো ইয়াতে আপুনি চেলাৰী পাব 14,000ৰ পৰা 49,000 পাৰ মান্থ, আৰু আপোনাৰ গ্ৰেড পে হ'ব আপোনাৰ 5,600 টকা। নেক্সট কৈ আছোঁ কি আছে। নেক্সট হ'ল আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনাৰ গ্ৰেজুৱেশ্যন, যিকোনো হওক, আৰ্টছ, কমাৰ্চ, ছায়েন্স, যিকোনো ষ্ট্ৰীমৰ পৰা, আৰু আপুনি কম্পিউটাৰ জনা থাকিব লাগিব, আৰু আপুনি আছামিজ লেংগুৱেজ জনা থাকিব লাগিব। তেতিয়া আহিলোঁ আমি বয়স কিমান লাগিব। জেনেৰেল কাষ্টৰ কাৰণে 18ৰ পৰা 44 বছৰ, OBC আৰু MOBCৰ কাৰণে 18ৰ পৰা 47 বছৰ, আৰু SC আৰু ST কাৰণে আপোনাৰ 18ৰ পৰা 49 বছৰ, আৰু PWD 18ৰ পৰা 54 বছৰ মানে 54। নিশ্চয় বুজিব পাৰিছে। এতিয়া হ'ল চিলেকশ্যন কেনেকৈ হ'ব। চিলেকশ্যন হ'ব আপোনাৰ মাল্টিপল চইচ, যদি আপুনি ৰেলৰ পৰীক্ষা দিছে চেম সেনেকুৱা ধৰণৰ পৰীক্ষা হ'ব। 4টা অপশ্যন থাকিব, ওপৰত উত্তৰটো মানে প্ৰশ্ন থাকিব, উত্তৰ 4টা থাকিব, শুদ্ধ উত্তৰটো আপুনি বাচিব ল'ব লাগিব। এইটো হৈ গ'ল। আৰু আপোনাৰ টোটেল মাৰ্কৰ পৰীক্ষা হ'ব 120 মাৰ্কৰ। জেনেৰেল ইংলিছ আপোনাৰ 50, জেনেৰেল নলেজ এণ্ড কম্পিউটাৰত হ'ব আপোনাৰ 30, আৰু জেনেৰেল এপ্টিটিউড 20, আৰু আছামিছত হ'ব আপোনাৰ 20। সেইখিনি নিশ্চয় বুজিব পাৰিছে। ষ্ট্ৰেঞ্চ 1 আৰু 2 সেইটো আপোনাৰ এনেকুৱা ধৰণৰ কেণ্ডিডেট ইন ৰেচিঅ' অফ 1.3 এনেকুৱা ধৰণৰ কৰি ল'ব। মই ডিছক্ৰিপশ্যনত দি দিম, সম্পূৰ্ণ পঢ়িবলৈ বহুত টাইম লাগি যাব। এতিয়া হ'লে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব। এপ্লাই আপোনাৰ 16 অক্টোবৰৰ পৰা নিশ্চয় নৱেম্বৰৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিব www.ghconlion.gov.in। এইটো
চাৰ্চ যিকোনো এটা ব্ৰাউজাৰ লৈ ল'ব, তাত টাইপ কৰি দিব, পেজটো খোল খাই যাব। আৰু ছিগনেচাৰ কিমান লাগিব সম্পূৰ্ণ দি আছে, কৰি ল'ব। ছিগনেচাৰ আৰু আপোনাৰ ফটোখন লাগিব 5 KB to 30 KB, দুটা সমানে চাইজ। এইটো হৈ গ'ল। এতিয়া আহিলোঁ আমি এপ্লিকেশ্যন মানি কিমান লাগিব। SC আৰু ST কাৰণে আপোনাৰ 150 টকা আৰু সকলো কাৰণে 300 টকা। আৰু নাই একো ক'বলগীয়া। যদি কিবা সুধিবলগীয়া আছে নিশ্চয় সুধিব পাৰে কমেণ্টত। আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আজিলৈকে মানে থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' ছাবস্ক্ৰাইব। থেংক ইউ। জয় অসম।